2 নম্বৰ মই 2 নম্বৰ প্ৰমোদ বড়ো কি হ'ব চাই প্ৰমোদ বড়ো নাম্বাৰই নাই তাৰ এটা কিমান বেকফুটত যোৱা বুলি ভাবে আজিৰ তাৰিখত প্ৰমোদ বড়ো কিমান বেকফুটত গৈছে বুলি ভাবে আপুনি প্ৰমোদ বড়ো 0 প্ৰমোদ বড়ো 0 ইয়াৰ কথা সুধি লাভ নাই বিজেপি কি বুলি বিজেপি কিন্তু আজিৰ দিনত আমি যেটো ফিল্ডত পাইছো বিজেপি বিটিসি ইলেকশনৰ ক্ষেত্ৰত বিজেপিয়ে বিফেবৰ নেক্সটতে বিজেপি আছে সেকেন্ড পজিশন ইউপিএল নাই লাষ্ট বিগ ব্ৰাদাৰ হম বুলি কৈছে বিজেপি কোনে বিজেপি কৈছে আমি বিগ ব্ৰাদাৰ হম মই ক'ত সৰু আছে মই না আমি 10টা দিন আছে গততে আজি ভৈৰৱকুণ্ড গৈছো মই এতিয়া যেনিবা দৰংগাজুলি ইয়াৰ পিছত আকৌ কৰ্কাজাৰত মিটিং কৰিম মততে আমাৰ বিফেব দলৰ পজিশন খুব ভাল মততে একদম পজিটিভলি গৈ আছে আজিলৈকে মততে ইলেকশন দিনলৈকে আমাৰ বিফেব দলৰ আজিৰ যেটো ষ্ট্ৰেংথ আজিৰ যেটো পজিশন এটো থাকিব আৰু আমি মততে আমি যেটো ভাবিছে ইয়াতকে বেছি সেট আমি পাম এবসলিউট মেজৰিটি টু এটা মই কৈছো এবসলিউট বা কি এইবিলাক কোৱা নাই মই যেটো ভাবিছো বিফেব দলে যেটো ভাবিছো ইয়াতকে বেছি পাব কিমান মান তথাপি কিমান মান এইটো মই নকওঁ কোৱাটো দিগদাৰ হয় মুকলিভাৱে সমৰ্থন জনাইছে ইউপিপিএলক কি ক'ব ইউপিপিএল একে বস্তু এইবিলাক কি নতুন কথা মোৰ কাৰণে এইটো আপুনি দেখাই দিয়কচোন ইউপিপিএল অফিচ ক'ত আছে আপচি অফিচৰ পৰাইতো বিটিসি চলাই আছে জাম্বা এইবিলাক কি ডাঙৰ নতুন নিশ্চয় হৈ গ'ল ইউপিপিএল এফচি প্ৰমোদ বড়োৱে কৈছে যে আপুনি চৰকাৰ গঠন কৰিবই নোৱাৰে বুলি বিটিআৰত এইটোতো প্ৰমোদ বড়োৰ কথা ৰাইজক সোধক বিশ্বজিৎ দৈমাৰীয়ে কৈছে আপোনালোকৰ একালৰ সতীৰ্থ যে এইবাৰ বিজেপিয়ে চৰকাৰ কৰিব তেওঁ চিএম হ'ব এইবিলাক মই একো কাউণ্টাৰ নিদিম বিজেপিয়েও ক'ব নিজে চৰকাৰ কৰিম কংগ্ৰেছেও ক'ব নিজে চৰকাৰ কৰিম ইউপিপিএলো ক'ব নিজে চৰকাৰ কৰিম আমিওতো কৈ আছে বিপিএফে আমি চৰকাৰ কৰিম আৰু আমি পাব্লিক অপিনিয়ন সেইটো লৈহে কৈ আছোঁ যে বিপিএফে চৰকাৰ গঠন কৰিব বাছ আপুনি আজি আৰু এটা কথা কৈছে যে 26 তাৰিখে ফলাফল দিব পিছদিনাখনে কেবিনেট পাতিব মানে পূজাৰ আগতে আপোনালোকে পৰিষদ গঠন কৰি দিব নেকি পূজাৰ আগত পূজাৰ কাৰণে পূজাটো 28 তাৰিখত যদি হয় তেতিয়াহ'লে 26 তাৰিখৰ ৰিজাল্ট 27তে আমি ঠিক কৰিব পাৰে যদিও পূজাৰ কাৰণে কিবা অসুবিধা আছে অফিচ 3-4 দিন পিছত আমি বনাম কথা এইটো একাই স্যাৰ আজি বিজেপি মেনিফেষ্টোত এটা কথা কৈছে যে বিটিসিত ভিচিডিসি বিলাকত বহুত দুৰ্নীতিৰ গতিকে এইবাৰ ভিচিডিসি উঠাই দিব তেওঁলোকে মুখ্যমন্ত্ৰী প্ৰচাৰ সভাটো কৈছে এই ভিচিডিসিটো কিবা মূৰ্তি নহয় কিবা বালু ফাটো নহয় উঠাই পেলাই ক'ৰবাত পেলাই দিয়া বস্তু এইটো এটা চিষ্টেম ময়োতো ক'ব পাৰে এইবাৰ চৰকাৰ আহিলে মই পঞ্চায়তটো উঠাই দিম এইটো পঞ্চায়তটো উঠাব পাৰে আপুনি এইবিলাক নহয় এইবিলাক ৰাজনীতিত ক'ব পাৰে চব কথা এইবিলাক কি ডাঙৰ এজন মুখ্যমন্ত্ৰীয়ে কৈছে এটা সাংবিধানিক পদ ভিচিডিসি প্ৰতিখন 6 শিডিউল এৰিয়াতে ভিচিডিসি আছে তাত গতিকে এনেকুৱা কথাবিলাক কৈ পেলাই মানে ৰাজ্যক বিভ্ৰান্ত কৰিছে নেকি নাই একো নহয় এইবিলাক নিজকে জিকাবৰ কাৰণে বিজেপিৰ কথা ক'ব কথা সেইটোৱে কংগ্ৰেছৰ নিয়মবাদী মানে নিজকে জিকাবৰ কাৰণে বহুত কথা প্ৰচাৰ কৰিব ইউপিপিএলো কৰিছে বিজেপিও কৰিছে কংগ্ৰেছেও কৰিছে এইটো কৈছে বুলি কিবা ইফেক্ট হ'ব বিটিসি নিৰ্বাচনত বা বিপিএফক কিবা ইফেক্ট কৰিব পাৰিব সেইটো নহয় ডিপ্ৰাইভ নহয় আৰু যিখিনি কমন ইছ্যু সেইটো আমি হাইলাইট কৰিছোঁ সেইটো হ'ল যেনিবা মাটিৰ পট্টা সেইটো সব জাতি জনগোষ্ঠীৰ কাৰণে এটা ইছ্যু হৈ গ'ল সেইটোকে আমি 1 নম্বৰ প্ৰায়ৰিটি হিচাপে কাম কৰিম বুলি আমি প্ৰকাশ কৰিছোঁ কথা সেইটোৱে আৰু ছেকেণ্ড হ'ল নিবনুৱা ল'ৰা ছোৱালীসকলক কেনেকৈ আমি সংস্থাপন কৰিম সেইবিলাক গোটেই কথা আৰু যেনিবা আপুনি সকলো ধৰ্মীয় লোকসকলক আমি কেনেকৈ সহায় কৰিম তাৰমানে যেনিবা আমি কৈছোঁ যে ইছলাম ধৰ্মীয়সকলক আমি কেনেকৈ সহায় কৰিম বা হিন্দু ধৰ্মীয়সকলক আমি কেনেকৈ সহায় কৰিম খ্ৰীষ্টান ধৰ্মীয়সকলক কেনেকৈ সহায় কৰিব মুঠতে গোটেই জাতি জনগোষ্ঠীৰ যিসকল বিটিসিত বসবাস কৰি আছে ইহঁতে যাতে ডিপ্ৰাইভ নহয় এইটো সামৰি লৈ আমি মেনিফেষ্টো বনাই